সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ নিতৌ নতুন নতুন প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি লওক। লগতে মক টেষ্ট, কুইজ আৰু PDF-সমূহ পাই থাকিবলৈ আমাৰ টেলিগ্ৰামত জইন হৈ লওক। লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি? বন্ধুসকল, প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ, অৰ্থাৎ অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। নেক্সট আহিল প্ৰশ্ন 2। বমন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ ভাস্কৰ বৰ্মন, অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰজা শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল। আৰু ভাস্কৰ বৰ্মন কোন বংশৰ ৰজা আছিল? বমন বংশৰ ৰজা আছিল, মনত থ'ব, ঠিক আছে। নেক্সট আহিল কুৱেশ্যন নম্বৰ 3, অৰ্থাৎ প্ৰশ্ন 3। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বমন বংশৰ ৰাজত্ব অন্ত পৰিছিল? বন্ধুসকল, প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন গ ভাস্কৰ বৰ্মন, অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰজাৰ মৃত্যুৰ লগে লগে বমন বংশৰ ৰাজত্ব অন্ত পৰিছিল। প্ৰশ্ন 4। শদিয়া কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল? বন্ধুসকলে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ভীষ্মক ৰজাই, অৰ্থাৎ শদিয়াৰ কুন্দিল নদীৰ পাৰত ভীষ্মক ৰজাই কুন্দিল নগৰ পাতিছিল, মনত থ'ব, ঠিক আছে। নেক্সট প্ৰশ্ন 5। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক মহেন্দ্ৰ বৰ্মন, অৰ্থাৎ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা হৈছে মহেন্দ্ৰ বৰ্মন। প্ৰশ্ন 6। অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ মহীৰংগ দানৱ, অৰ্থাৎ অসমৰ প্ৰাচীনতম শাসকগৰাকী আছিল মহীৰংগ দানৱ। প্ৰশ্ন 7। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? বন্ধুসকলে এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ঘ শালস্তম্ভ, অৰ্থাৎ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হৈছে শালস্তম্ভ, ঠিক আছে। প্ৰশ্ন 8। বমন বংশৰ ৰাজত্বৰ অন্তৰত কামৰূপত কোন বংশৰ শাসন প্ৰতিষ্ঠা হয়? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন খ শালস্তম্ভ বংশ, অৰ্থাৎ বমন বংশৰ ৰাজত্বৰ অন্তৰত কামৰূপত শালস্তম্ভ বংশৰ শাসন প্ৰতিষ্ঠা হয়, ঠিক আছে। প্ৰশ্ন 9। প্ৰাচীন অসমৰ ইতিহাস ৰচনাত পশু সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক কালিকা পুৰাণ, অৰ্থাৎ প্ৰাচীন অসমৰ ইতিহাস ৰচনাত পশু সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখনৰ নাম হৈছে কালিকা পুৰাণ, মনত থ'ব, ঠিক আছে। নেক্সট প্ৰশ্ন 10। পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক ব্ৰহ্মপাল, অৰ্থাৎ পাল বংশৰ প্ৰথমগৰাকী ৰজা আছিল ব্ৰহ্মপাল। প্ৰশ্ন 11। কোনগৰাকী ভূঞা শাসনকৰ্তাই গোমত উপাধি গ্ৰহণ কৰিছিল? বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ নাৰায়ণে, অৰ্থাৎ নাৰায়ণে ভূঞা শাসনকৰ্তাই গোমত উপাধি গ্ৰহণ কৰিছিল, মনত ৰাখিব, ঠিক আছে। প্ৰশ্ন 12। শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তৰত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায়? বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ঘ পাল বংশ, অৰ্থাৎ শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তৰত কামৰূপৰ শাসনভাৰ পাল বংশৰ হাতলৈ যায়, মনত ৰাখিব, ঠিক আছে। প্ৰশ্ন 13। খিয়ান বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? বন্ধুসকলে এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব নীলধ্বজ, অৰ্থাৎ খিয়ান বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হৈছে নীলধ্বজ। প্ৰশ্ন 14। কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন তুগলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? বন্ধুসকলে এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ দুৰ্লভ নাৰায়ণ। নেক্সট প্ৰশ্ন 15। বানাহসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? বন্ধুসকলে এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ শোণিতপুৰ, অৰ্থাৎ বানাহসুৰ প্ৰাচীন অসমৰ শোণিতপুৰ ঠাইৰ শাসক আছিল। নেক্সট পৰৱৰ্তী প্ৰশ্ন নম্বৰ 16। বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ তেতিয়া সেই প্ৰাগজ্যোতিষপুৰৰ কথা কৈছে, ঠিক আছে, ৰজাই অংশগ্ৰহণ কৰিছিল? বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হ'ব ভগদত্ত, অৰ্থাৎ বিখ্যাত মহাভাৰতৰ যুদ্ধত অসমৰ ভগদত্তৰ ৰজাই অংশগ্ৰহণ কৰিছিল, মনত থ'ব ইম্পৰ্টেণ্ট প্ৰশ্নবিলাক, ঠিক আছে। নেক্সট প্ৰশ্ন 17। বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন গ অনিৰুদ্ধই, অৰ্থাৎ বান ৰজাৰ জীয়ৰী উষাক অনিৰুদ্ধই বিয়া কৰাইছিল। নেক্সট প্ৰশ্ন 19। তদন্ত শব্দৰ অৰ্থ কি? বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হ'ব বৃদ্ধি কৰা, অৰ্থাৎ তদন্ত শব্দৰ অৰ্থ হৈছে বৃদ্ধি কৰা। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ শেষ তথা অন্তিম প্ৰশ্নটো হৈছে প্ৰশ্ন নম্বৰ 20। ভূঞা শব্দৰ অৰ্থ কি?
বন্ধুসকলে প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন ক মাটিৰ মালিক অৰ্থাৎ ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক বন্ধুসকল আজি ভিডিঅ'টো কেনে পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব লগতে নিতৌ এনে ভিডিঅ'সমূহ চাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক বলক তেনেহ'লে বন্ধুসকল পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আজিলৈ পায়